So hi everyone, welcome to my channel. আৰু আজি আমি আছো গুৱাহাটীত শিখা মিডু আৰু মই আমি আজি যাম এটি বহুত ধুনীয়া প্লেছত আপোনালোককো লৈ যাম বহুতে আহিছে বাৰু তথাপিও আমি যাম আজি আৰু আপোনালোককো দেখাম তেতিয়াহলে বলক ভিডিওটি আৰম্ভ কৰো বেছি দেৰি নকৰো অতি উলকানে গৈছো দেখাই আছো আৰু আহিয়ে প্ৰথমতে পেট পূজা কৰি লওঁ ৰাতিপুৱা একো খাই অহা নাই যিহেতু ভোক লাগিছে আগতে খাই লওঁ খোৱা লোৱা শেষ কৰি আমি আমাৰ ডেষ্টিনেশ্যনলৈকে ওলালো শিখা কিয় আনা গৈ আছো এতিয়া আমি খাই লৈ গৈ আছো আমাৰ ডেষ্টিনেশ্যন আমি বৰ্তমান পাইছো নেহেৰু পাৰ্ক ধুনীয়া পৰিৱেশ আজি এতিয়া বৰ্তমান আকৌ গাড়ী চাড়ী ঠেলা গাড়ী চাড়ী নাই খোৱা বস্তু সেইকাৰণে একদম পুৰা ক্লিন হৈ আছে গধূলি টাইমত আৰু মজা আৰু ইয়া আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন যিটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ আৰু বলক ভিতৰলৈকে যাওঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক সকলোখিনি দেখুৱাম আৰু আমিও চাম উপভোগ কৰিম ইয়াৰ ধুনীয়া পৰিৱেশবোৰ প্ৰথমতে ইয়াতে টিকটটো কাটি ল'ম আৰু টিকট হৈছে পাৰ পাৰ্চন 100 টকাকে চ' টিকটটো কাটি ল'লোঁ আৰু এতিয়া আমি ভিতৰলৈকে যাম আৰু এয়া আমি ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে দেখিছোঁ ইমান ধুনীয়া এটি পৰিৱেশ চৰাই চিৰিকটিৰ মাতবোৰে তাক খুব ধুনীয়া পৰিৱেশ দিছে আৰু কি আছে ভিতৰলৈ যাওঁ মই খুব এক্সাইটেড হৈ আছোঁ কি আছে চাবলৈ বলক আপোনালোককো লৈ গৈ আছোঁ সকলোখিনি দেখুৱাম একেবাৰে ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱালোঁ ময়ো খুবেই বেছি এনজয় কৰিলোঁ তাৰপিছত আমি বাহিৰৰ পৰিৱেশখিনিও চাবলৈ ওলাই আহিলোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে এইখন হয় আৰু ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে খুব বেছি ভাল লাগিছে
আৰু ব্ৰহ্মপুত্ৰ নদীৰ গভীৰতা তাৰে লগতে সূৰ্যাস্তৰ সময়খিনি খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰি। এইফালে আছে ষ্টাৰবাক্স কফি আৰু তাৰ সন্মুখতে এনেকৈ ষ্টেপ ৱাইজ বনাই দিয়া আছে আৰু চাগে ইয়াতে কিবা কিবি প্ৰগ্ৰেম চলি থাকে। তাৰপিছত আমি অন্য এটা ছাইডত আহিলোঁ। খুব ডাঙৰ এৰিয়া যিহেতু চাৰিওফালে কিবা নহয় কিবা ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু এইফালে শিশুসকলক খেলিব পৰাকৈ কিছুমান ঘৰ চৰ তেনেকৈ বনাই দিয়া আছে। ব'লক দেখুৱাই আছোঁ। এভৰিৱান, আপোনালোকে ইমান ধুনীয়া পৰিৱেশটো দেখালোঁ। মিঠু কেনেকুৱা অনুভৱ কৰা? ভাল লাগিছে। এয়া শিখাখনত ব্যস্ত হৈছে, মাকো ফোন কৰি আছে আৰু আমি অলপ চলপ ফটো চটো উঠিলোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাম ন? তাৰ পৰা ওলোৱালৈকে গধূলি হ'ল আৰু মই বাৰু শিখা আৰু মৃদুক বিদায় দিলোঁ। মই অন্য এটা ঠাইলৈকে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ বোলো। আৰু মই এয়া আহি পালোঁ ৰুদ্ৰাক্স মল। আজি ৰুদ্ৰাক্স মলত মই চিনেমা চাম। আচলতে মোৰ ভাইটি ইয়াতে থাকে, মানে ইয়াতে সি কাম কৰে। চ' আমি আজি গোটেইকেইটাই প্লেন কৰিলোঁ চিনেমা চাবৰ বাবে আৰু ইয়াতে আছে NY চিনেমাজ আৰু তাতে আমি আজি চাম চিনেমা। আৰু এয়া চিনেমা হলৰ ভিতৰৰ পৰিৱেশ খুব ধুনীয়া লাগিছে আৰু চিনেমা আৰম্ভ হ'ব বাৰু। আমি বহি লৈছোঁ ধুনীয়াকৈ। ব'লক চিনেমা শেষ হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। ৰ'ব লগতে মই চিনাকি কৰাই দি আছোঁ মোৰ ভাইটি আৰু ভাইটিৰ ফ্ৰেণ্ড এজনীক। আৰু এয়া হৈছে মোৰ ভাইটি আৰু ভাইটিৰ ফ্ৰেণ্ড মানে বুজি লওক বাৰু আপোনালোকে। আৰু এতিয়া আমি মুভি চাম গোটেইকেইজনে লগ লাগি। অকণমান চিনেমাখনৰ এটা ক্লিপ দেখাই দিছোঁ আৰু চিনেমাখন কোনখন হয় আপোনালোকে গেছ কৰি মোক কমেণ্ট বক্সত জনাব দেই। চিনেমা শেষ হ'ল আৰু ওলাই আহিলোঁ। চিনেমাখনৰ বৰ বেছি ৰিভিউ মই দি নাথাকোঁ, নৰ্মেল হৈছে আৰু এভাৰেজ। আৰু এয়া হৈছে ৰুদ্ৰাক্স মলৰ ভিতৰৰ পৰিৱেশ। ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু এতিয়া কিবা খাম। বহুত বেছি ভোক লাগিছে, চ' কিবা এটা খাই লওঁ ব'লক। কি খাম আমি? অলপ খাই ল'লোঁ বাৰু। কি চকলেট? চকলেটৰ টাটা যোৱা লাগিছে। এইটো মদটো মই লুকাই থৈ দিছোঁ। চ' এভৰিৱান, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ট্ৰেভেল ব্লগৰ সৈতে মই আহি আছোঁ, তেতিয়ালৈকে বাই।